ফালে আমাৰ এলেনক লগ পালো আমাৰ ফ্ৰেণ্ড তোমাৰ মই থেংক ইউ একদম মানে ভাইটি ইমান হেণ্ডছম ভাই এটা লগ পালোঁ একদম গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। তো আজি আছে নপুখুৰীৰ পাৰত গছতলৰ বিহু, তাত যাম বুলি ভাবিছোঁ। আৰু কালি আহিলোঁ মই আমাৰ দেৱাশীষহঁতৰ ইয়াত তিনিচুকীয়া। তো ইয়াৰ পৰাই যাম আজি গছতলৰ বিহু চাবলৈ নপুখুৰীৰ পাৰত মটকৰ। তো ডিম্পু ভাইও আহিব বুলি শুনিছোঁ। তো ময়ো যাম, ডিম্পু ভাইক লগ পাওঁ নে নাপাওঁ নাজানো, লগ পাবলৈ আশা এটা আছে বাৰু। তো বলক, নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ হাৰিয়ানা। লেটছ গেট ষ্টাৰ্টেড দ্য ভিডিঅ'। আমিতো আহি পাই গ'লোহি, এতিয়া পাৰ্কিং নাই পোৱা বিচাৰি সোমাম আৰু আগতে ৰখাই দে, বুজিছ? আগতে ৰখামগৈ আৰু এইখিনিতো নোৱাৰি। ভিডিঅ'টো আৰম্ভ কৰোঁ দে আৰু বেয়া এমেজ হৈ আছে। ডিম্পু ভাই লগ পাওঁ নে নাপাওঁ নাজানো, পালেতো ভালেই আৰু বহুত মানুহ হৈছে, চেষ্টা কৰিম হে দোস্ত পাবলৈ। সেই দোস্তক যদি লগ পাই যাওঁ, হে দোস্ত ৱেলকাম টু মাই ফাৰ্ষ্ট চেনেল এক্সপ্ল'ৰ উইথ হাৰিয়ান নেকি? হে দোস্ত ৱেলকাম টু মাই ফাৰ্ষ্ট চেনেল এক্সপ্ল'ৰ উইথ আৰিয়ান ব্লগ। ফাইনেলি সোমাই গ'লোঁ আমি নপুখুৰী পাৰলৈ। সাংঘাতিক মানুহ হৈছে দেই এইবাৰ, মানে ভৰ্তি আৰু নপুখুৰী পাৰৰ নেচাৰটো বহুত ধুনীয়া হয়। চাৰিওফালে গছ গছনি, মানে পুৰা গছ নপুখুৰীটোৰ পাৰত বহুত ধুনীয়া পৰিৱেশটো, একদম পুৰা বতাহ মাৰি আছে, পৰিৱেশটো ভাল লাগিছে। এইটো গছতল বিহু মানে, বুজিছ নাই? গছে গছে মানে নাচি আছে। গছতল বিহু মানে বিহুটো একচুৱেল বিহুটো এইটোৱে হয়। বিহু এইটো আৰম্ভণি এনেকৈ হৈছিলে, গছতলত আছিলে, গছতলৰ বিহুটো আৰম্ভ হৈছিলে। এতিয়াহে মঞ্চ উঠিলে বিহু। এতিয়া বিহুকে মঞ্চ পালেগৈ, আৰ্টিষ্টৰ ওচৰলৈ গ'ল। এতিয়া আৰ্টিষ্ট নামাতিলে বিহু নহয়। এইফালে চাওক আপোনালোকে, এইফালে জেগাই জেগাই মানে ইয়াতে হৈ আছে। তাৰপিছতে এইফালে গোটেই মানে নপুখুৰীৰ পৰা গোটেই পাৰ্টটো, গোটেই ৰাউণ্ডটোত এনেকুৱা হৈ আছে বিহুটো। মৰাণ বিহুটোৰ মটক বিহুটো ছেমেই হয়, আৰু আমি যেনেকৈ মই আপোনালোকক আগতে দেখাইছিলোঁ কাকপথাৰৰ বিহু, য'ত তাত চাকচনি মাৰি, ইয়াতো চাকচনি মাৰি ইউজ হৈছে। আৰু এটা বস্তু মই ন'টিছ কৰিছোঁ, নাচনীখিনি ভাগৰ নালাগে, বহুত শ্ল'লি নাচি থাকে এওঁলোকে, কিন্তু ভাগৰ নালাগে, মানে একদম বহুত দেৰিলৈকে নাচি থাকিব পাৰে এওঁলোকে। এইটো ভাল লাগিছে মোৰ এইটো বস্তু। আৰু এনেকৈয়ে গোটেই নপুখুৰী পাৰটোত নাচি আছে গ্ৰুপ হৈ এনেকৈ অমুক গাঁৱৰ বিহু খোলা, তেনেকৈ চবৰে চাইনবোৰ্ড মাৰি থোৱা আছে। তো তেনেকৈ গোটেই নপুখুৰী পাৰটো 1 কিলোমিটাৰমান হ'ব চাগে, গোটেই পুখুৰীটো পাৰটো। আৰু সেই 1 কিলোমিটাৰ এৰিয়াত একদম গ্ৰুপ বান্ধি এওঁলোকে নাচি আছে, প্ৰতিখন গাঁৱৰ পৰা আহিছে, ভাল লাগিছে বস্তুটো চাই। আৰু এইটোৱে হৈছে আচল বিহু, আৰু মেইন বিহু অৰিজিনটো এইটোৱে হয়। বিহু গছতলৰ পৰাই আৰম্ভ হৈছিলে, কিন্তু এতিয়া গৈ পেলাই মঞ্চ পাইছেগৈ বিহু, কিন্তু বিহুৰ মেইন অৰিজিন এইটোৱে, গছতলটোৱে। আৰু মই এটা বস্তু নাজানো, ইয়াত যোনটো বজাই ঢোলটো যে, সেই ঢোলটোক ঢোল বুলিয়ে কয়নে নে ইয়াৰ বেলেগ কিবা নাম আছে? কাৰণ আমাৰ নৰ্মেল ঢোলবিলাকতকৈ অলপ ডাঙৰ থাকে। আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি জনাবচোন, এই ঢোলটোৰ নামটো কি হয়? একচুৱেলি ঢোলকেই কয়নে কি বুলি কয়? এইফালেও হৈ আছে, আৰু মানে নপুখুৰী পাৰৰ গোটেই পুখুৰীটো পাৰে সকলোতে হৈ আছে মানে। কেনেকুৱা পাইছে দেখা? ভাল লাগিছে একদম ধুনীয়াকৈ চব গোটেই নপুখুৰী পাৰত গছৰ তলত বিহু চলি আছে। বিহু খোলা চলি আছে, বিহু খোলা চাই মানুহ বহুত হৈছে, আৰু পৰিৱেশটো ধুনীয়া ন। এইফালে নপুখুৰী আৰু এইফালে বিহু, হাতী ধুনীয়া বুজিছানে? আৰু এইফালে চব আহিছে, আমাৰ বিউটি বা আহিছে, ডিম্পু বৰুৱা পোৱাহি নাই বাৰু এতিয়ালৈকে। তাৰপিছতে আমি আহিছোঁ, তাৰপিছত চক্ৰপাতি দা আছে, তাৰপিছতে বিউটি বা আছে, তাৰপিছতে বিবেক বৰুৱা আছে, বিবেক বৰা। এইফালে আমাৰ এলেনক লগ পালোঁ।
তোমাৰ মই থেংক ইউ একদম মানে ভাইটি ইমান হেণ্ডচম ভাই এটা লগ পালোঁ একদম চিনেমাত ওলোৱা ষ্টাইলৰ ইয়াত বিহু চাব আহিলে ইয়াত আহোঁতে লগ পাই গ'লোঁ কেনেকুৱা লাগিলে বিহু চাই ভাল লাগিলে ন আগতো চাইছোঁ মই এবাৰ তোমাৰ কাকপথাৰ চব মাৰি দিলোঁ এবাৰ ভালকৈ ঘূৰিছা মানে মই আজি প্ৰথমবাৰ নখ গৈ চাব আহিছোঁ কিন্তু দেই তো চাই বহুতে ভাল লাগিল ভাইকো লগ পালোঁ আপোনালোকে ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চব কৰি দিব ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনায় বিহু চাই লগতে ভিডিঅ' বনায় বিভিন্ন ধৰণৰ ভিডিঅ' বনায় ন চব মই এই বাঘৰ আগতো বনাইছোঁ খোৱাত বাঘ ওলাইছে এই বাপৰে বাঘৰ লগতো ভিডিঅ' বনায় কমটি নহয় আৰু কেইটামান পিছত ভালুকৰ লগত বনাব গঁড়ৰ লগত বনাব মাছৰ লগত বনাব চবৰ লগত বনাব চাব আপোনালোকে থেংক ইউ ভাল লাগিলে লগ পাই আৰু এইখন হৈছে মেইন মঞ্চ ইয়াত নাচনীসকলে নাচি আছে শ নাচনী একেলগে নাচি আছে আৰু ইটো ছাইডে আছে ডেকাসকলে সিটো ছাইডৰ পৰা বিহু জুৰি আছে আৰু এইফালে নাচনীসকলক নচুৱাই আছে তো এটা বহুত ধুনীয়া পৰিৱেশ আৰু এইবছৰহে মই বিহু আচল অৰিজিনটো গম পাইছোঁ আৰু এইবাৰ কাকপথাৰ গ'লোঁ তাৰপিছত সেইফালে মৰাণ বিহু এইফালে মটকসকল বিহু সকলোখিনি গম পাইছোঁ এইবাৰ মোৰ বহুত ভাল লাগিছে আৰু মই বহুতখিনি মানে গম পাইছোঁ বিহুটোৰ বিষয়ে আৰু এয়া এই ডেকাসকলে এইফালৰ পৰাই বিহু জুৰিছে আৰু এইফালে নাচনীখিনিক নচুৱাই আছে আৰু এইফালে বিউটি বা পূৰা চেল্ফি মৰাত ব্যস্ত মই নুঠোঁ আৰু চেল্ফি ডিষ্টাৰ্ব নকৰোঁ ইমানখিনি মানুহৰ ওচৰত আৰু এইফালে আমাৰ বিবেক দাও চেল্ফি মৰাত পূৰা বিজি আৰু মই ইমান দেৰি থাকিলোঁ মই মেইন ডিম্পুকহে নেদেখিলোঁ একবাৰ ডিম্পুকহে চাবলৈ মন এটা আছিলে যাওঁগৈ আৰু ডিম্পুকহে লগ পাবলৈ মন এটা আছিলে দুখটো থাকি গ'ল আৰু এতিয়া উপায়টো নাই নাপালোঁ আকৌ নেক্সট ট্ৰাই কৰিম কেতিয়াবা আৰু সাংঘাতিক ভাল লাগিলে আজি বৰ ধুনীয়া এটা পৰিৱেশ যাওঁগৈ আৰু এতিয়া তো আহি পাই গ'লোহি আৰু ঘৰ ডিম্পু ভাইক লগ নাপালোঁ সেইটোৱে দুখ থাকি গ'ল বাকী একো নাই সামৰো ভিডিঅ'টো আজি ইয়াতে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত টেক কেয়াৰ কিপ স্মাইলিং